এখন গাঁৱত ৰাজু নামৰ এজন ল'ৰাই বাস কৰিছিল। ৰাজুই গোটেই দিনটো এখন চিঙৰাৰ দোকান দিছিল, কিন্তু ৰাজুৰ চিঙৰা বিক্ৰীয়ে হোৱা নাছিল, যাৰ বাবে ঘৰ চলোৱাত বহুখিনি সমস্যাই দেখা দিছিল। ইয়াৰ উপৰি মহাজনে আহি বাৰে বাৰে সিহঁতক ধমকি দি গৈছিল। অইন দিনাৰ নিচিনা আজিও ৰাজু খালী হাতেৰে ঘৰলৈ উভতিল। আজি গোটেই দিনটো এনে গেলে ৰোহিণী, 1 টকাও ইনকাম কৰবাই নললো। ইনকে হ'লে আমাৰ ঘৰ পৰিবাৰ চলাত বহুখিনি সমস্যাই দেখা দিবই। হাও ইনকে হলে কিনকে হব? ইনকে হলেচোন আমাৰ ঘৰ পৰিবাৰ চলবাৰে নাই। আজি ঘৰত আকৌ খাবার নাই, অলপো চাউলে নাই। ইয়াৰ উপৰি ধাৰ মেখা নাছে চাইৰ বাগে। আজিতো মহাজনে মানুহ লৈ মেতো আইছিলে। আমাৰ ঘৰটো বন্ধকীত নাছে তাহাঁতে, যদি পইচা দিবা নৰো ঘৰৰ পৰা উলিয়াই দিম বুলি কৈছি, বুজিছা? কিবা এটা কৰবা লাগব। কি কয় তই? ইনকে হৈ গৈছি, কি কৰবি ইতা? মই কি কৰোঁ তইয়ে কচোন। ইয়াতে 2 বেলা দুমুঠি খাবাক লগি চিন্তা কৰবা লাগে, তই আৰু ধাৰ মাৰা কথা কৈছা। তাৰ মানে কালি সঁচাকে এইটো ঘৰৰ পৰা ওলাই যাব লাগব। মই নাইজনো, মই একো নাইজনো, মোক নুসুধবি। মাথা চাথা গৰম কৰি আনা তইও। যি কৰে ভগৱানে কৰব আৰু, উপায় নাই। আজি ৰাতিটো ভালকে এখন বিছনাত বাগাত দি লওঁ দে। কালি ক'বা নৰো, কি জানিবা ৰাস্তাতে থাকবা লগা হয়। তাৰ মানে কালি অলপ মেনো মহাজনক ধাৰ মাৰবা নৰিম। নাই নৰো, কেনেকে দিম তইয়ে কচোন। ঘৰত 1 টকাও আছে নেকি? কি জানে না আপনি, মই কেতিয়াবা ভাবো যদি আমাৰ একডাল পইচাৰ গাছ থাকলা হয় কিমান ভাল হলা হয়। এনেহেন সপোন মই সদায় দেখোঁ, বুজিছা না? যদি সঁচাকে এনেহেন হলা হয় তেতিয়াহ'লে আমাৰ চিন্তা কৰাৰ কোনো কথাই নাছিল। গাছৰ পৰা পইচা পালোঁ হয় আৰু খৰচ কৰিলোঁ হয়, আমাৰ কোনো দুখ কষ্ট নহলাকে হয় না নহয়? প্ৰয়োজনত আনলোঁ হয় আৰু খৰচ কৰিলোঁ হয়, কিমান ভাল হলা হয় না ৰোহিণী, কচোন তই? হে ভগৱান, আমিতো কাৰো লগতে একো অন্যায় কৰা নাই, তেতিয়াহ'লে আমাৰ লগতে এনে কিয় হয়? নাই ওপৰৱালাক এনেকে নকবি। আমাৰ ভগৱানে পৰীক্ষা লৈ আছে, বুজিছা না? অগ্নি পৰীক্ষা লৈ আছে। আচ্ছা ৰোহিণী, তোৰ মনত আছে না সেইদিনা যে দীপৰ বেলাই আমাৰ ঘৰত এটা বাবা আহিছিল? তো আছে, কিয় নাথাকিব। সেইদিনা দীপৰ বিলাৰ ভাত সাজ মই বাপাটোক দিছিলোঁ আৰু গোটেই দিনটো মই লঘনে আছিলোঁ। যোৱাৰ সময়ত যে সেই বাবাজনে আমাক কৈ গৈছিল, মনত আছে না তোৰ? আমাৰ মনটো বহুত ভাল, সঠিক সময় আহিলে ভগৱানে আমাৰ কল্যাণ কৰিব। চাওঁ দেচোন ইতাই বিপদৰ সময়ত ভগৱানে আমাক সহায় কৰে নে নাই। এই যিটো গছ পুলি ৰুইছোঁ মই, এই গছ পুলিটো সাধাৰণ গছ পুলি নহয়। এই গছ পুলিটো হৈছে এডাল পইচা দিয়া গছ পুলি। এই গছ পুলিটোত যেতিয়াই তোৰ মন যায় পানী ঢালিবি আৰু তেতিয়াই এই গছ পুলিটো এডাল বৃক্ষলৈ পৰিণত হ'ব। ইয়াৰ প্ৰতিটো ডালত টকা লাগি থাকিব, কিন্তু মনত ৰাখিবি, এই গছ পুলিটো যদি কোনোবাই তোৰ চোতালৰ পৰা লৈ গৈ নিজৰ চোতালত ৰোৱে, তেতিয়াহ'লে সেই মানুহজন সদায়ৰ বাবে অক্ষম হৈ যাব। মই সঁচাকে পইচাৰ গছ দেখা পাইছোঁ। মই সপোনটো দেখা পোৱা নাই। আৰে সঁচাকে এবাৰ পইচাৰ গছ। আৰু ৰোহিণী, ৰোহিণী, জল্দি এইফালে আছো। কি হৈছে? কিয় ইনকে আটা পাৰি আছে হা? চাচোন চা, এই গছ পুলিটো ভালকে চা। এইটো গছ পুলি নাইচনো ক'ৰ পৰা বা আহিল, আগতে নাছিল দেখোন।
যে হো ভগৱান ওপৰবালক বহুত বহুত ধন্যবাদ কি জানানে কাঞ্চন কালি মই সপোন দেখিছিলোঁ সপোনত সেই বাবাটো যি আছিল আমাৰ চোতালত একমিটত এপেট গাছ পুলি ৰুই গৈছে আৰু এপেট সাধাৰণ গাছ পুলি নহয় এপেট পইচা দিয়া গাছ পুলি গম পাইছা তই যে হো ভগৱানৰ মহিমা বুজিব নোৱাৰা ভগৱানৰ মহিমা অপৰম্পাৰ আপুনি একলা কি উল্টা পাল্টা কথা কৈ আছে হে পইচাৰে কেতিয়াবা গাছ ৰুব পাৰে পাৰে যদি ভগৱানে বিচাৰে চব হ'ব পাৰে যে হো ওপৰবালে কি ভগৱানৰ জিন্দাবাদ যা সোনকালকে যাই পানী অলপমান লৈ আছো যা হাও মই কি দেখা পাইছোঁ একলা মই মোৰ চকুতো একেবাৰে বিশ্বাস কৰিবই পৰা নাই মই কি সপোন দেখি আছোঁ নহয় তই সপোন দেখা নাই তই সঁচাকৈ দেখিছা এইছা পইচাৰ বৰষুণ হ'ব ধৰিছে পইচাৰ বৰষুণ পইচাৰ বৰষুণ হৈছে সেয়েতো চাই আছোঁ মই পইচাৰ বৰষুণ এনেকৈ সপোন সঁচা হোৱা মই দেখাই নাছিলোঁ প্ৰথমতে এই পইচাখিনি তুলি লওঁ ৰামু ক'ত আছা তই বাহিৰক লৈ কিনে উলিয়া মোক মোৰ পইচাখিনি ঘূৰাই দি ৰামু বাহিৰত মহাজন আছে যাওক হয় নেকি মহাজন আহিছে আজি গোটেই পইচাখিনি মহাজনৰ মই উপাতা দিওঁ ইটাই দিওঁ সেইটো ৰামু অহয়া মই পইচা ঘূৰাই দি নহ'লে বা নাই মহাজন এই লওক আপোনাৰ গোটেইখিনিয়ে পইচা মই গোটেই মোলে ঘূৰাই দিছোঁ গোটাই পইচা আপোনাৰ তাৰ পৰা না গোটেই পইচা মই ঘূৰাই দিলোঁ আৰু মোক আপোনাৰ পৰা ধাৰে নালাগে লাহে লাহে ৰামুৰ জীৱনলৈ পৰিৱৰ্তন আহিব ধৰিলে ৰামুৰ কেঁচা ঘৰটো পকী কৰিলে ৰামুৱে এখন গাড়ী কিনিলে ইয়াৰ লগতে দূৰ দূৰণি গাঁৱলৈকে ৰামুৰ প্ৰচলন হ'ব ধৰিলে ৰামুৱে যেতিয়া মন যায় তেতিয়া গছডালত পানী দিয়ে আৰু গছপাতে ৰামুক ধন সম্পত্তি দি দিয়ে এনেদৰে ৰামুৰ চোতালত বহুখিনি লোকৰ লাইন পাতিব ধৰিলে আৰু সিহঁতক ৰামুৱে সহায় কৰে এইবিলাক দেখি মহাজনৰ বহুত খং উঠিল আৰু মহাজনে ভাবিব ধৰিলে ইয়াৰ পিছত কিবা নহয় কিবা এটা নিশ্চয় আছে আচ্ছা তাৰ মানে ৰামুৱে কিবা কালা যাদু চালা যাদু কৰি মেতন নিজৰ চোতালত এই পইচা দিয়া গাছ ৰুইছে এই গাছপাত মই যেনেকৈ কি নহওক সেয়া চোতালৰ পৰা মই চুৰ কৰিব লাগিব এই গাছ জাপা এতিয়া মোৰ এতিয়া এই সকলোবোৰ পইচা মোৰ হ'ব এতিয়া মোৰ ওপৰতো পইচাৰ বৰষুণ হ'ব এই কি হবা ধৰিছে ৰামৰ লগতো এনে খন আছে ই মোক মাৰি পেলাব দাউৰ ইয়াৰ পৰা দাউৰ জল্দি ইয়াৰ পৰা পলাব লাগে নহ'লে এই পইচাই মোক মাৰি পেলাব ইটা এই দুখছা তই সঁচা কথা কৈছিলি কাঞ্চন মহাজনৰ সাহস নাচাই কিয় আমাৰ চোতালৰ পৰা পুলিচ চুৰ কৰি লৈ আহিছে এতিয়া অৱস্থা চা বেচেলাৰ দুটা বুটা হালতত পৰি আছে ইছৰাম গোটেই জীৱন ইটা এনেকৈ অক্ষম হিচাপত কটাব লাগিব কথাতে আছে দেখোন যেনে কৰ্ম তেনে ফল মহাজনে যি কাম কৰিছে সেয়ে পাইছে আপুনি এতিয়া গছপুলি তোলা সোনকাল ইয়াৰ পিছত ৰামু অতি আনন্দেৰে নিজৰ পত্নীৰ সৈতে জীৱন কটাব ধৰিলে